আমাৰ বিটিআৰ চৰকাৰখন আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন আছে ইয়াৰ লগত একেলগে আগুৱাই যাবৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰৰ প্ৰিন্সিপাল সেক্ৰেটাৰী সিনিয়ৰ সেক্ৰেটাৰিজ সবে মিলি পেলাই ভাইব্ৰেণ্ট বিটিআৰ মিছন এটা লোৱা হৈছে আৰু সেই ভাইব্ৰেণ্ট মিছনৰ প্ৰথম মিটিং আমাৰ কাউন্সিল পৰ্যায়ৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ ব্লক পৰ্যায়ৰ অফিচাৰসকলৰ লগত ইয়াতে এই মিছনটো কি ইয়াৰ ওপৰত পৰ্যালোচনা হৈছে আৰু আমি বিচাৰিছোঁ যে প্ৰত্যেক মাহতে আমাৰ ৰিভিউ হ'ব লাগে, কাম কাজবিলাক ঠিক হ'ব লাগে, কাউন্সিল বুলি কোনো নেগলেক্ট কৰিব নালাগে, সবে যাতে কামটো ভালকৈ কৰিব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা অহা পুঁজিবিলাক সঠিকভাৱে ৰূপায়ণ হোৱাৰ লগতে কাউন্সিলে লোৱা কিছুমান পলিচিবিলাকো সঠিকভাৱে ৰূপায়ণ হয় এইটো উদ্দেশ্য ৰাখি পেলাই ভাইব্ৰেণ্ট বিটিআৰ মিছনটো আজি আমি অনা হৈছে। ইতিমধ্যে কাউন্সিলত 37টা আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম চলি আছে। এই 37টা ফ্লেগশ্বিপ প্ৰগ্ৰাম বিভিন্ন ডিপাৰ্টমেণ্টত আমি এই ফ্লেগশ্বিপবিলাক ৰূপায়ণ কৰিছোঁ কাৰণ উন্নয়নৰ যিটো গেপ আমাৰ আছিলে 30টা বছৰমান আমাৰ অঞ্চলত ইনষ্টেবিলিটিৰ কাৰণে অস্থিৰতাৰ কাৰণে বহুতখিনি কাম হোৱা নাছিলে, গতিকে আমি ক্ষিপ্ৰতাৰে কামটো কৰিব লগা হৈছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগিব আৰু অসমখন উন্নত ৰাজ্য হোৱাৰ লগে লগে বিটিআৰ অঞ্চল পিছ পৰিব থাকিব নোৱাৰে, বিটিআৰ অঞ্চলৰ 5খন জিলাও আগবাঢ়ি যাব লাগিব। সেইকাৰণে আজি যিহেতু কাউন্সিল গভৰ্ণমেণ্ট আছে ইয়াতে কাউন্সিলত ভাল অফিচাৰ আছে, ষ্টাফ আছে, এই সকলোৱে মিলি পেলাই আমাৰ বিভিন্ন বিষয় বিভিন্ন সিদ্ধান্ত আগুৱাই নিব পাৰে। এইকাৰণে বিটিআৰ ভাইব্ৰেণ্ট মিছনটো আমি হাতত লোৱা হৈছে। ইয়াৰ কাম আজি আৰম্ভ হৈ গ'ল আৰু অক্টোবৰ মাহৰ পৰা এইটো কণ্টিনিউ মানে আমাৰ বিটিআৰৰ বিভিন্ন জিলাত আৰম্ভ হ'ব। যেনেকৈ আমি চাৰ্কল অফিচবিলাকত আমি কমপ্লেইন বক্স দিব বিচাৰিছোঁ, লাহেকৈ আমি ব্লক অফিচতো কমপ্লেইন বক্স দিম যাতে পাব্লিকৰ কিবা প্ৰব্লেম হ'লে গ্ৰেভেন্সেছবিলাক দিব পাৰে। তেনেকুৱা এটাকৈ কাম আমি পাব্লিকলৈ এটা গুড গভৰ্নেন্স যিটো সুশাসন বুলি কয় ইয়াৰ এটা ব্যৱস্থা কৰিবলৈ আমি গৈ আছোঁ।